আৰু এঘৰ আছে পাই এই ঘৰতে সোমাই লওঁ এই ঘৰ টকা আজিকালি পকা ঘৰ কেঁচা বুলি নাই আৰু চৰকাৰে যেতিয়া চবৰে ঘৰতে সোমাবলৈ নিৰ্দেশ দিছে সিহঁতৰ ঘৰতো সোমাই থৈ যাওঁ পকা ঘৰ কেঁচা ঘৰ আছে কেঁচা ঘৰ পকা ঘৰ বুলি নাই আৰু চৰকাৰে নিৰ্দেশ দিছে যেতিয়া চবৰে ঘৰতে সোমাব লাগিব আমাৰ চৰকাৰে কেঁচা পকা বচা নাই নহয় এতিয়া আকৌ সেই গাড়ী থকা মানুহো পাব আগতে নেপালে এতিয়া ঘূৰি ঘূৰি মৰিছোঁ চবৰে ঘৰতে সোমাই যাওঁ সিহঁতৰ ঘৰতো সোমাই পাক এটা মাৰি এই ফৰ্মখন পটককৈ ফিল আপ কৰি থৈ যাওঁ আৰু পাই একদম গৰম উঠি গৈছে কৈছোঁ নহয় মানুহ আছে নাই গৃহস্থ অ' গৃহস্থ অ' কলিং বিল আছে অ' বোলো দেখা দিবচোন গৃহস্থ আগফালে আছেনে নাই এতিয়া মানুহ অ' দেখা দিবচোন অ' কোননো অ' মই দেই নমস্কাৰ নমস্কাৰ আপুনি হেৰি কি বুলি কয় অলপমান সময় দিব পাৰিব নি বাৰু অঁ সময় মানে এই বেছি নহয় এই 5 মিনিটৰ কাৰণে আহিছিলোঁ অঁ ৰ'ব বহিব বোলক হেৰি এই বাহিৰলৈকে আনক বাহিৰলৈকে আহক ভিতৰলৈ নাযাওঁগৈ আৰু দেৰিও হৈছেগৈ ব'লক তেনেহ'লে বাহিৰতে বহিম আহক এইডোখৰলৈকে লৈ আহক ক'ৰ পৰা আহিছে আপুনি মোক আমাৰ চৰকাৰৰ ফালৰ পৰা পঠিয়াইছে হেৰি আপোনালোকৰ লগত দুটামান কথা পাতিবৰ কাৰণে আমাৰ ৰাইজৰ মাজত হেৰি আপোনালোকে এতিয়া চাউলৰ কাৰ্ডটো পালে নহয় চাউলৰ কাৰ্ডটো পালোঁ বাৰু যিসকলে চাউলৰ কাৰ্ডটো পাইছে মানে তেওঁলোকৰ কাৰণে অৰুণোদয়টো নতুনকৈ এপ্লাই কৰিবৰ কাৰণে আহিছে গতিকে মই ফৰ্মখন লৈ আহিছোঁ আৰু লগতে আপোনালোকৰ বীমাটো কৰিবৰ কাৰণে মই আপোনালোকৰ ঘৰলৈ আহিছোঁ সকলোৰে ঘৰত কৰি আহিছোঁ গতিকে আপোনালোকৰ ঘৰতো কৰি যাম বুলি আহিছিলোঁ হেৰি নহয় হেৰি চাউলৰ কাৰ্ডটো আপুনি আনিবচোন চাউলৰ কাৰ্ডটো ৰ'ব দেই এইখন লওকচোন চাউলৰ কাৰ্ডটো এতিয়া নতুনকৈ পাইছে নতুনকৈ পাইছোঁ অঁ চাউলৰ কাৰ্ডটো আকৌ আমাৰ চৰকাৰৰ ফালৰ পৰাই এতিয়া আপোনালোকক দিছে গম পাইছেনে ইমান বছৰ দিনে জানো পাইছিলে জানো কি চৰকাৰ দিছে গম নাপাওঁ পাইছোঁ আৰু আমাৰ চৰকাৰখনে এতিয়া আপোনালোকক চাউলৰ কাৰ্ড দিছে আপোনালোকক বীমা কৰি দিছে জীৱন বীমাটো আপোনালোকে গম পাইছেই এই লগতে আপোনালোকক এতিয়া অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে আৰু লগতে আপোনালোকক এতিয়া লাখপতি বাইদেউ বনাব লাখপতি হ'বনে নহয় এই সেইবোৰ বাদ দিয়কচোন বাৰু মই এনেকৈ অৰুণোদয় বাৰু 4বাৰমান কৰিলোঁ এতিয়ালৈকে পোৱাও নাই এই সঠিক জেগাত পোৱা নাই নিদিয়ে আকৌ আজিকালি সঠিক জেগাত পোৱা নাছিলে আকৌ আগতে আজিকালি সেইবোৰ নাই নহয় আমাৰ চৰকাৰে এতিয়া আগবঢ়াই দিলে ধনী দুখীয়া বুলি কথা নাই পকা ঘৰ গাড়ী চবেই পাব আজিকালি হেৰি নহয় এতিয়া সেই লাখপতি বাইদেউটো কৰিলে নাই লাখপতি বাইদেউ কৰিছিলোঁ এইবোৰ নাপালোঁ মই নাপালোঁ লাখপতি এতিয়া আপুনি হেৰি নতুনকৈ হেৰি বাইদেউসকলে যে এপ্লাই কৰিছে এই গছপুলি ৰোপণৰ পাছত সেইটো আপুনি কৰিলে নে নাই কৰা সেইটো কৰিছিলোঁ এই তেতিয়াহ'লে আৰু বাকী নাই আৰু এইবাৰ লাখপতি হ'বলৈ সাজু হৈ থাকক আৰু দেই হেৰি ঠিক আছে মই ফৰ্মকেইখন লগালগ আপোনাক ফিল আপ কৰি থৈ যাম ভোটটো কিন্তু আমাৰ চৰকাৰকে দিব দেই আপুনি চাই লওঁ বাৰু কি হয় দেখিছে নহয় আমাৰ চৰকাৰে কিমানখিনি কৰিছে আপোনালোকৰ কাৰণে ৰাস্তা ঘাটৰ পৰা আদি কৰি স্কুল কলেজৰ পৰা আদি কৰি আৰু মাইকী মানুহবোৰকে কিমান সুবিধা কৰি দিছে গতিকে জানি বুজি নিজেই ভোটটো দিব লাগিব হয়নে আৰু বাকী ঘৰৰ যে সেই বেলেগ সদস্যবিলাককো অকণমান কৰি দিব যাতে ভোটটো আমাৰ চৰকাৰকে দিয়ে বুজি পাইছে এতিয়াতো পাছত হ'ব চাওঁ কওকচোন এতিয়া কিন্তু অৰুণোদয়টো এপ্লাই কৰিলোঁ আপোনালোকে আকৌ হেৰি এই অৰুণোদয়টো সেই ভোট দিলেহে পাব আকৌ দেই নহ'লে কিন্তু চৰকাৰ নাথাকিলেনো ক'ৰ পৰা পাব চৰকাৰখনক আপোনালোকে আগুৱাই নিব বুজিছে আমাৰ মানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে মহিলা আৰু ছোৱালীবিলাকক বিৰাট ভাল পায় সেইকাৰণে আঁচনিৰ ওপৰত আঁচনি উলিয়াই আছে গম পাইছেনে এতিয়া লাখপতি হ'বলৈ মন আছে যদি আৰু ফৰ্ম চৰ্ম ফিল আপ কৰি থৈছে ভোটটো দি দিব আৰু লাখপতি হোৱাৰ পৰা কোনো ৰখাব নোৱাৰে নহয় বাইদেউ নোৱাৰে অত নেপা গৰু ছাগলী হাঁহ কুকুৰা পুহিও লাখ টকা গোটাব পৰা নাই এমাহতেনো লাখপতি হ'ব পাৰিমনে বাৰু এইবোৰ বুজিছে পলিটিক্স আমাৰ মানে ডাঙৰীয়াদেৱ হেৰি যে বিবাহ নকৰালে নাই তেওঁ মহিলাৰ প্ৰতি বিৰাট মৰম এটা আছে গম পাইছে সেইকাৰণে আকৌ নাপাই হ'লেহে দেখিম আৰু ৰ'বচোন দেই মোৰ ফোনটো বাজিছে অঁ ঠিক আছে যাওকচোন হ'ব আপুনি পাতি লগে মোক এই চাইন এটা মাৰি দিলেই হ'ব আপুনি পাতি লগে ৰ'ব দেই এনেকৈয়ে মানুহখনক নুবুলালে আৰু বুলাব নোৱাৰি আৰু দেই এইবোৰ মানে পাৰ্টি কথা আৰু একদম কৈছোঁ নহয় বুজাব নালাগে দেই ইমান ঘূৰিবলগীয়া হৈছে এখন লিখোঁতে আজি হাত বিষাইছে আৰু দেই
অঁ অঁ অৰুণোদয়ৰ কাৰণে অঁ আমাৰ ঘৰলৈ এগৰাকী আহিছে বাৰু অঁ তোমালোকৰ তাত আছে নেকি অঁ হয় নি অঁ 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 ৰাখাচোন এতিয়া ৰ'বা অঁ অঁ বাইদেউ অঁ কোৱাচোন এই কথা এটা ন এইখিনিতে তুমি সেই চহী এটা মাৰিবা ৰ'বচোন মই চহী আপোনাক কোনে পঠিয়াইছে বাৰু আমাক চৰকাৰৰ ফালৰ পৰা পঠিয়াইছে যিসকলে মানে এতিয়া নতুনকৈ ৰেচন কাৰ্ড পাইছে তেওঁলোকক যে অৰুণোদয় দিম বুলি কৈছে আৰু বীমা কৰিবলৈ কৈছে আপুনি যদি কিবা এটা হয় আপোনাৰ বাই চান্স মানে এক্সিডেণ্ট হয় তেতিয়া পৰিয়ালৰ লোকে মানে আপোনালোকৰ পইচা পাব 5 লাখ টকাকৈ সেইকাৰণে আমাক এই চৰকাৰে পঠিয়াইছে এইটো এতিয়া সেই অৰুণোদয় কাম নাই হোৱা নহয় একো হেৰি চৰকাৰী এইবোৰ আঁচনিৰ কাম নাই হোৱা অঁ কোনে ক'লে আপুনি যে ভুৱা চহীটো যে ল'বলৈ আহিছে মোৰ পৰা হে ভুৱা চহীটো কেলৈ ল'বলৈ আহিছে আপুনি নহয় আমাক আমাৰ চৰকাৰে চৰকাৰ ভোট দিব পঠিয়াইছে আমাৰ চৰকাৰ ভোট দিব ভোট কিনিবলৈ আহিছে নি আপুনি নহয় নহয় কি কথা ক'বলৈ আহিছে এতিয়া মোলৈ ফোন আহিছে গোটেই কোনে ফোন কৰিছিলে কোনে ফোন কৰিছে মানে কৰিছে আৰু কোনোবাই হেৰি কি বুলি কয় ভুৱা চহীটো আপুনি কেলৈ ল'বলৈ আহিছে দিয়ক চৰকাৰৰ ফালৰ পৰা আহিছিলে নহয় আপোনাৰ ৰেচন কাৰ্ডটো লওক বাৰু তথা আপুনি চহী এটা মাৰি নাই নাই মই ভুৱা চহী নেমাৰোঁ মিছা মিছি এইবোৰ কথাত ভোট কিনিবলৈ আহিছে হে আমি জানো নহয় কাক ভোট দিব লাগে কাক নালাগে এই শুনক আপুনি ইমান উত্তেজিত নহ'ব কথাষাৰ শুনক আমাক চৰকাৰে পঠিয়াইছে কাৰণে আহিছোঁ একো চৰকাৰে পঠিওৱা নাই একো চৰকাৰে পঠিওৱা নাই মোলৈ ফোন আহিছে নহয় কিহৰ ভুৱা চহী ল'বলৈ আহিছে যাওক চিধা যাওক মই কেমেৰা কৰিব লাগে নি কেমেৰা কৰিব লাগে সেইবোৰ নকৰিব চাওক সেইবোৰ নকৰিব কেমেৰা নকৰিব কেমেৰা নকৰিব কেমেৰা কৰিব লাগে নি আমাক চৰকাৰে পঠিওৱাৰ কাৰণেহে আহিছোঁ আপুনি তেনেকুৱা কথা ভুৱা চহী ল'বলৈ আহিছে আপোনাক অৰুণোদয় নালাগে নেকি আপোনাক অৰুণোদয় নালাগে আপোনাক আমাক চৰকাৰে পঠিওৱাৰ কাৰণেহে আমি আহিছোঁ দেই এনেকুৱা অপব্যৱহাৰ নকৰিব কি কথা ক'বলৈ আহিছে আপোনাক অৰুণোদয় দৰকাৰ নাই সময় নষ্ট কৰিছে আমাক উপলা নিদিয়ে আপুনি ক'লে নহ'ব নহয় উপলা নিদিয়ে আপুনি ক'লে নহ'ব এইটো আমাক চৰকাৰে পঠিয়াইছে কাৰণে আমি আহিছোঁ চৰকাৰ পঠিয়াইছে ভোট কিনিবলৈ আপোনাক অৰুণোদয় নালাগে নেকি আপোনাক অৰুণোদয় নালাগে নেকি নালাগে মোক অৰুণোদয় চৰুণোদয় ঠিক আছে আপোনাক মই দেখাই ল'ব তেন্তে মাইকী মানুহক বলিয়া ক'বলৈ আহিছে অৰুণোদয় লাখপতি বুলি মানুহক বলিয়া ক'বলৈ আহিছে মাইকী মানুহৰ কাম সময়বোৰ নষ্ট কৰিবলৈ আহিছে আপুনি কেৰিয়াৰ নষ্ট নকৰিব বাইদেউ সেয়া কথা নাই এইবোৰ এই ভুৱা কথা ইয়াত হেৰি নাই বাইদেউ মোৰ মানুহৰ দেখিলে ঘৰত ৰখ নগদ এখন লৈ গৈছো ৰাম ভাল বাচিলোঁ দেই আজি কৃষ্ণ দাহৰ ঘাপ খোৱাৰ পৰা আজি ৰক্ষা পালোঁ দেই কৃষ্ণ মই আৰু জীৱনত অৰুণোদয় ফৰ্ম বিলাবলৈ নাহোঁ আৰু দেই এখন গাঁৱলৈ কেতিয়াও নাহোঁ আই ঐ কৃষ্ণহে বুলিছোঁ আৰু দেই সভ্য নীলাচব সুবিধা দিলেও ল'ব নাজানে কেনেকৈ দা চা লৈ খেদিছে চাই এইবোৰ মানুহৰ লগত কথা পাতিব পাৰি নেকি বাৰু নীলাচব এই চব অসভ্য চব বৰ অভদ্ৰামী মানুহ দেই এইবিলাক সুবিধা দিলেও নজনা মানুহ এইবিলাক ইছ ৰাম